Guys, welcome back to our YouTube channel Choudhury's vlog. আশা কৰো আপোনালোক সকলো ভালে আছে, মই ভালে আছো। আৰু আজিৰ ভিডিওটো ভাবিলো ফুড চ্যালেঞ্জ কৰো যেহেতু মই ঘৰত আহিছো। তো যেহেতু মাহঁতৰ ঘৰত আহিছো ভাবিলে এইটো ফুড চ্যালেঞ্জ মই মা আৰু দেউতাৰ লগত কৰো। কিবাকে মান্তি কৰাইছো দুটাকে। তো বেছি পলম নকৰি জলদি কৰি লও নহলে বা এইটো কেনসেল হৈ যাব। তো বলক মই মা দেউতাক দেখাই দিছো আপোনালোকক। ৰেডি কৰি লৈছো আৰু পিছফালে আছে মোৰ মা আৰু দেউতা, এফালে মা হেল্ল' এফালে দেউতা ৰেডি একদম। আৰু মানে মই কি আছে মই চেলেঞ্জটো ভালকৈ আপোনালোকক বুজাই মানে কৈ আছো। তো যিহেতু মোৰ মায়ে আৰু দেউতাই ম'ম' চাওমিন এইবিলাক খাই একদম ভাল নাপায়, তো মই চিম্পলকৈ ৰাখিছো যাতে মানে তেওঁলোকেও খাই ভাল পায় আৰু মোৰ চেলেঞ্জটো হৈ যায়। তো এতিয়া ৰাতি হৈছে, তো মায়ে ৰুটি আৰু চিকেন বনাইছে, তো তাৰে চেলেঞ্জ বনাও। তো আমি চাম কোনে কিমান খাব পাৰে কম টাইমত, ঠিক আছে। তো আৰু লগতে আছে এটা পনীৰ চপ বনাইছে মায়ে, সেইটো দি দিছো। তো এতিয়া আমি চাম কোনে কিমান খাব পাৰে ৰুটি আৰু কম টাইমত, ঠিক আছে। ৰেডি নে? ৰেডি পুৰা। ইয়াতে মই ৰুটি থৈ দিছো, এফালে চিকেন আছে, পাপৰ, কণী। দেউতা একদম মানে খাওয়াৰ পুৰা ৰেডি হৈ আছে। আৰু যোনে হাৰে জিকাজনক কিবা এটা মানে কৰি দেখাব লাগিব, নহলে বা কিবা এটা দিব লাগিব। তো নিজে ভাবি ললে হ'ল হাৰাজনক মানে কি কৰিব আৰু, ঠিক আছে। আৰু ইফালে ইয়াতে মই পানীৰ গ্লাছটো এটা দিছো, সেইটো মানে খাব নোৱাৰে, খোৱাৰ টাইমত কোনো পানী গ্লাছ খাব নোৱাৰে। যোনে ফাৰ্ষ্ট পানী গ্লাছটো খায় সি মানে হাৰি যাব আৰু, ঠিক আছে। হ'বনে? ডান? অ'কে। তো 1 2 3 দেউতা খাই দিলে। ষ্টাৰ্ট।
আমাৰ দেউতা জিকিলে আমাৰ মানে মেইন আমাৰ ঘৰৰ খোৱা মানুহজনে জিকিলে যিটো কি মই জানো আগতে তথাপিও মাক মই মান্তি কৰাইছিলোঁ আৰু মাও কৈছিলে মানে মা গধূলিৰ পৰা মানে খালী পেটে আছিলে আৰু খাব পাৰিম বুলি কিন্তু নোৱাৰিলে খাবলৈ দুখনে যথেষ্ট আমাৰ কাৰণে তো খালে আমাৰ দেউতা জিকিলে কেনেকুৱা লাগিলে আপোনাৰ আজি মাক ঘৰুৱাই পিনে কেনেকুৱা লাগিল কেনেকুৱা লাগিল মাক ঘৰুৱাই পিনে কেনেকুৱা লাগিল ভালে লাগে মইতো 1 নম্বৰে মই মানুহ ঘৰুৱাৰ নাম্বাৰ 1 বাহ এতিয়া কি মাৰ পৰা কি লাগে এতিয়া মোক টকা 500 লাগে আৰু মই শুবা যাব লাগে দেউতাটো ফোন ধৰিছে কেতিয়া খতম হ'ব বাকী হ'লে দেউতা থাকি ৰাতি হ'লে বাকী এতিয়াও সেই কণী একদিনলৈ এটা থৈছি সেইটো হজম কৰি থওঁ মই সিদিনো লেঠাটো মাৰি যাওঁ ডায়েবেটিছৰ মানুহ লোকটোতো থাকেই আলু এৰে হ'লেও খাম এই কণী এই আলুখিনি থৈ দিলোঁ ডায়েবেটিছৰ মানুহ ফুল ডায়েবেটিছ তেওঁক তথাপি খাম চেলেঞ্জটো কৰাটো লাভে হ'ল তাৰমানে পুৰা তো মায়ে বাকী নেকি চাই লৈ কিন্তু বাকী হ'লে কিন্তু থাকি যায় পিছত মোক নকবি আৰু গডৰেজৰ পৰা লৈ আহিম ঠিক আছে গাইজ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ হোপ আপোনালোকে এনজয় মানে চাই ভাল পাইছে ভিডিঅ'টো তো যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব থেংক ইউ আৰু কওক কিবা হ'ব আৰু কি ক'ম পইচাটোৱে বাকী থাকিল নাই নাই মই নেদেই কি বা ঠিক ডায়েবেটিছৰ মানুহ দোকানৰ জেগাত 4 সোমাল তাৰপৰা তোমাৰ চব নোখোৱা মানুহ খাই দিলোঁ 2টা ঠিক আছে অ'কে বাই বাই গুড নাইট